নৱকুমাৰ চৰনীয়া আনচাৰেণ্ডাৰ কৰা নাই, তেওঁৰ ওপৰত বহুত অভিযোগ আছে আৰু তেওঁ আজি MP হৈছে, কিন্তু মই নৱকুমাৰ চৰনীয়া আপোনালোকে যদি চিনি পোৱা নাই আৰু তেওঁৰ ওপৰত অভিযোগ আছিলে, সব আছিলে, গতিকে তেওঁ উগ্ৰপন্থী হয়। এইটো কেনেকৈ কি নৱকুমাৰ চৰনীয়াও উগ্ৰপন্থী হয়? ক'ৰ পৰা আহিছে তেওঁ? আলফা হয়, আলফাৰ পৰা আহিছে। আলফাৰ যিজন নামী হীৰা চৰনীয়া, সব নৱকুমাৰ চৰনীয়া সদায় অশান্তিৰ কথাই কৈছে, তেওঁ যুঁজাৰ কথাটোৱে কৈছে, তেওঁ বস্তিগত সংঘৰ্ষৰ কথাই কৈছে। বড়ো মানে কি? অনা অসমীয়া মানে কি? বেংগলী মানে কি? বেংগলীক বাদ দি। অনা অসমীয়া মানে কি? অসমীয়াক বাদ দি। বড়ো মানে কি? বড়োক বাদ দি। ডেট মিনছ তোমাৰ সমাজখন বিভাজন কৰা নাই জানো? AGP, BJP আৰু BPF এলায়েন্সত আমাৰ BTC ইলেকশ্যনটো হ'ব মানে আমি খেলিম AGP, BJP আৰু বস্তুটো আৰম্ভণি, কিন্তু আপুনি দেখিব সেইটো লাইনটোত যদি সবে গুচি যায় 10-15 বছৰ পিছত অসমখন টান বান হৈ যাব। সবে আজি সেইটো কৰিছে, কালি বড়োৱে বেলেগবিলাকক লৈ পেলাই অনা অসমীয়া কৰিব। এই নেপালী মানে মুছলিম আপোনালোকেতো পাত্তা নাপায়, অসমীয়া আমাৰ লগত আহক, আমি একেলগে হ'ম, অনা অসমীয়া। কোনোবাই ক'ব সেই মুছলিমখিনিনো কিয় লাগে, তেওঁলোকে মানে কি কয় আমাৰ অসমৰ মানে কি কয় অৰিজিনেল মানুহৰ লগত নিমিলে, বেলেগৰ লগতহে মিলি যায়, আমি অনা মুছলিম। কোনোবাই ক'ব আমি হিন্দু, বঙালীখিনি সেইটোৰ লগত আমি কিয় যাওঁ, আমি হিন্দু নহয় কিবা নহয়, আমি অনা বঙালী। সেইটোৱে আহিব আৰু অসম এইটোৱে ভাল পায়, চবে সেইটো কথা কৈ আছে যে আমি এনেকুৱা পাৰ্টি এক হোৱাটোৱে এতিয়া সম্ভৱ নহয়, আমি চিট শ্বেয়াৰিঙত থাকিম, চিট এইফালে এইফালে কৰিম। মই কৈছোঁ এনেকুৱা হ'লেতো আগত যিটো গণ্ডগোল হৈছে সেইটো নিচিনা গণ্ডগোল হ'ব। মইতো পাৰোঁ চিট শ্বেয়াৰ কৰিবলৈ, কিন্তু আপোনালোকৰ পাৰ্টিও আমাৰ পাৰ্টিও ইয়াত মানে একমত নহ'ব মানে আকৌ গণ্ডগোল হ'ব, আগৰ বছৰত যেনেকৈ হৈছে। সেইকাৰণে আমি কৈছোঁ একদমবাৰে এনেকুৱা হ'ব নালাগে, চিট শ্বেয়াৰিঙত যাব নালাগে, আমি পাৰ্টি একমত হওক বাছ। BPF একটাই হ'ব লাগে পাৰ্টি, সেইখিনি প্ৰপ'জাল মই দি আছোঁ। আজিলৈকেও ফাইনেল হোৱা নাই, আলোচনাটো কণ্টিনিউ চলি আছে। আৰু আমি এটা প্ৰপ'জাল দিছে UG ব্ৰহ্মক আমি ৰাজ্যসভা MP দিম, ইয়াতে আৰু কি ডাঙৰ। যেনেকৈ স্কুল এতিয়াতো ল'ৰা ছোৱালী পঢ়া শুনাৰ কথা মই কৈ আছোঁ। আজি আমাৰ স্কুলখনত ভেঞ্চাৰ কলেজবিলাকৰ প্ৰিন্সিপাল, তাৰ মেনেজমেণ্ট কমিটি, তাৰ শিক্ষকবিলাকে ল'ৰা ছোৱালী পঢ়াই আছে আৰু তেওঁলোকে বেচেৰাকেইটা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে লাগে, গভৰ্ণমেণ্টৰ পৰা গ্ৰেণ্ট বিচাৰে। তেতিয়া আমাৰ মন্ত্ৰীসকল, বিষয়াসকল ঠিকছে তেওঁলোকক গালি দিয়ে, ফাৰ্ষ্ট ফেইলৰ হিচাপ লৈ পেলাই তেওঁলোকক গালি দিয়ে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ পানিছমেণ্টৰ কথা কয়। অথচ তেওঁলোকে চৰকাৰৰ পৰা এক পইচা পোৱা নাই, বৰঞ্চ তেওঁলোকে আমাৰ নতুন যি প্ৰজন্ম জন্ম হৈ থাকে তেওঁলোকক শিক্ষাদান কৰি আছে। যিবিলাক মানুহে কালি যদি স্কুল কলেজ এৰি দিয়ে, এই প্ৰফেচাৰ লেকচাৰাৰবিলাকে লাখ লাখ ল'ৰা ছোৱালীৰ জীৱনটো অন্ধকাৰত ডুবিব আৰু সেই লাখৰ ভিতৰত 100জন ল'ৰা ছোৱালীক পঢ়াব পৰা এটা বুদ্ধি, চিন্তা, দায়িত্ব ল'ব পৰা ক্ষমতা আজিৰ দিনটোত অসমৰ এই বিভাগৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়াসকলৰ নাই। কৈছে যদি সেইটো বড়োবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে যদি সেনা তৈয়াৰ কৰিব বিচাৰিছে, নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এচাম মানুহে কৈ আছে যে আমাৰ ভূমিৰ অধিকাৰ নাই। অসমীয়া বেয়া পোৱা শব্দ নহয়, অসমীয়া আমাৰ চবৰে মৰমৰে শব্দ। ডেমক্ৰেচিটো কোনোবা নিজৰ আঙুলি মূৰত লৈ পেলাই, পকেটত লৈ পেলাই দীৰ্ঘদিনীয়া বড়ো সমাজৰ যিটো বিভাজন হৈ আছে, উই আৰ ডিপ্ৰাইভ। আমাক বড়োলেণ্ড লাগি মাত্ৰ নহয়, বড়োলেণ্ড আমাক লাগিব, ইয়াত কোনো কম্প্ৰমাইজ নাই। हमें बोडोलैंड चाहिए ही चाहिए, बोडोलैंड हमें चाहिए ही चाहिए, हर हाल में बोडोलैंड चाहिए। इसीलिए यही हमारा आह्वान है, यही हमारा अपील है गवर्नमेंट ऑफ इंडिया से जल्द ये बोडोलैंड और बाकी जो राज्यों की मांग है, ये मुद्दे के हाल निकलिए, इसका सोल्यूशन आप लाइए और जल्द से जल्द ये समस्या समाधान करके जिन प्रांतों में, जिन क्षेत्रों में अभी लोग डिप्राइव फील कर रहे हैं, उनको भी अपना ये पॉलिसी में, ये जो नेशन बनाने का जो पॉलिसी है, आगे जाने का जो पॉलिसी है, शांति और अमन का भारत से बनाने, हिंदुस्तान बनाने का जो पॉलिसी है, इसमें सबको जोड़ना आप लोग का काम है। बोडो लोग यही है, यही रहेगा, लेकिन जब तक बोडोलैंड नहीं होगा हम लोग शान से नहीं बैठेंगे। यही हम लोग का आपसे अपील है। এলায়েন্সৰ ক্ষেত্ৰত এটা পাৰ্টিৰ লগত আমি মিলা মিছাকৈ আগবাঢ়ি যাবৰ কাৰণে ৰাজ্যসভাৰ BPF দলক যিটো আমাৰ মানে কোটা আছে,
সেই কোটাটো UPPLক মানে এৰি দিয়া হ'ব বা তেওঁলোকক আমি দিম বুলি আমাৰ পৰা কোৱা হৈছে। এই ক্ষেত্ৰত মোৰ ব্যক্তিগত কথা একো নাহে, সেইটো দলীয় সিদ্ধান্ত। আৰু মই ৰাজ্যসভাৰ MP আছোঁ আৰু অহা আপোনাৰ 2020 চনৰ এপ্ৰিললৈকে আছোঁ। ইয়াৰ পিছত ৰাজ্যসভা MP কোনোবাই হৈ থাকিব লাগে বুলি নহয়। ইয়াত আমি ৰাজনৈতিক মানে আমাৰ ভৱিষ্যত কিবাটো লৈ ফালে আমি কাক কেতিয়া ক'ত থ'ম সেই হিচাপে আমি থৈ ফালে গুচি লৈ যাই থাকিম মানে ষ্ট্ৰেটেজিটো। গতিকে তাত আৰু বেয়া পোৱা ভাল পোৱাৰ একো কথা नाहे। हम यहाँ पर जितने लोग आए हैं अलग अलग मूवमेंट को रिप्रेजेंट करते हैं, गोरखालैंड को, बोडोलैंड को, विदर्भा को, त्रिपुरालैंड को, कोकिलैंड को, ऑटोनोमस स्टेट को, विभिन्न संस्थाएं यहाँ रिप्रेजेंट करती हैं। और आज हमारे आने का जो पृष्ठभूमि है वो ये है कि सरकार ने जो हाल ही में जम्मू कश्मीर और लद्दाख को लेकर जो कार्य किया है उसमें हमने एक चीज देखा है कि सरकार ने अपनी इच्छा शक्ति को जाहिर किया है, स्ट्रांग पॉलिटिकल विल को सरकार ने पेश किया है, डेमोन्स्ट्रेट किया है। हमारा ये कहना है कि ये जो हम मूवमेंट्स को रिप्रेजेंट करते हैं, गोरखालैंड, बोडोलैंड, विदर्भा, त्रिपुरालैंड, ये सब मूवमेंट्स जो हैं लॉन्ग स्टैंडिंग डेमोक्रेटिक और कॉन्स्टिट्यूशनल डिमांड्स हैं और सरकार इनसे बहुत अच्छे से परिचित है। सरकार ने हमें विभिन्न समयों में इसके एंगेज भी किया है, अपने पॉलिटिकल मैनिफेस्टो में इसको रखा भी है। हम चाह रहे हैं आज कि सरकार ने जिस प्रकार की इच्छा शक्ति और जिस प्रकार का अर्जेंसी जम्मू कश्मीर लद्दाख के विषय में दिखाया वही चीज को यहाँ इन डिमांड के विषय में भी डेमोन्स्ट्रेट करें और जो पॉलिटिकल सॉल्यूशन का उन्होंने वादा किया है और जो स्टेटहुड डिमांड के विषय में उन्होंने जो पिछले दिनों में वादा किया है उसको जल्दी से जल्दी अपने पॉलिटिकल विल के द्वारा और अर्जेंसी के द्वारा एड्रेस करें, यही हम चाहते हैं। 2-3-4টা মোৰ পাৰ্টিয়ে যদি আমি একলগ হওঁ, যেনেকৈ আপোনাৰ লোকসভা নিৰ্বাচনত UPPL আৰু BPFৰ ভোট যদি আমি যোগ কৰোঁ তেতিয়া আমাৰ ভোট আপোনাৰ এবাউট মানে 70% হয়। গতিকে ডেফিনেটলি UPPL আৰু BPF যদি এক হয় আৰু আমাৰ আপোনাৰ কি কয় BJP আছে AGP আছে তো ডেফিনেটলি তেতিয়া 2020 এপ্ৰিলত হ'বলগীয়া BTC নিৰ্বাচনত নিশ্চিতভাৱে আমি এবছলিউট মানে মেজৰিটি ফুললি 2/3 মেজৰিটি আমি পাবলৈ সক্ষম হ'ম। বা নৱকুমাৰ শৰ্ণিয়া ডাঙৰীয়াই ডাইৰেক্টলি মানে জাতিগতভাৱে এটা সেন্টিমেন্ট ইমোশন আনিছে, কিছু ফুল ব্যাখ্যা দি ফালে যিটো অৰ্থত হিটোত যদি তুমি মানে ডাইৰেক্টলি কিবা কৰিবলৈ যায় তেতিয়া সংঘাতৰ বাদে তোমাৰ একো নহয়। গতিকে পলিটিক্যালি আমি সেই বস্তুটো ডিফিউজ কৰিব লাগিব আৰু ৰাজনৈতিক মানে পৰিৱেশটো তাত আমি এটা স্থিৰতা আনিব লাগিব যাতে সমাজখনত মানে এক মানে কিবাটো তাত থাকে আৰু উন্নয়নমূলক কাম কাজবিলাক হৈ থাকে। কাৰণ তেওঁ তেনেকুৱা মিছলেড কৰিছে অনাবৰ মানুহৰ মাটিৰ অধিকাৰ নাই, মাটিৰ অধিকাৰ ইমানেই নাই আজিৰ যিসকল অনাবৰৰ নামত মাটি বাৰী আছে তেওঁলোকে তেওঁলোকৰ মাটি বাৰী তেওঁলোকৰ ল'ৰা ছোৱালীকো দি যাব নোৱাৰে। এই মাটি বাৰী অট'মেটিকেলি বড়োবিলাকৰ তাত ষ্টেটহুড মুদ্দাবিলাক অলপ আইচলেশ্যনত লৈ গৈ আছে। তেখেতসকলে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেখেতসকলৰ মতে ৰাজ্যবিলাক গঠন কৰি আছে আৰু যেতিয়া তেখেতসকলৰ ৰাজনৈতিক কোনো কম্পালচন নাথাকে তেনেহ'লে এনেকুৱা ইছ্যুবিলাক তেখেতসকলে ইগন'ৰ কৰি আহিছে। সেইকাৰণে আজি আমি কৈছোঁ যে চৰকাৰে এটা ক্ৰাইটেৰিয়া বনাব লাগে যে কেনেকৈ ৰাজ্যটো দিব পাৰে আৰু নোৱাৰে। কাৰণ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 স্পষ্ট লিখা আছে যে ভাৰত চৰকাৰে পাৰ্লিয়ামেণ্টে যেতিয়াই তেতিয়াই এটা ৰাজ্য গঠন কৰিব পাৰে। এইটো এটা ৰাজ্যক ডিভাইড কৰিয়ে হওক বা আন ৰাজ্যৰ পৰা আনি পেলাই গঠিত কৰিয়ে হওক ৰাজ্যটো গঠন কৰিব পাৰে আৰু এইটো নিড বেচিছত হ'ব পাৰে। গতিকে আগতে কৈছিলে যে ভাষাৰ বেচিছত ৰাজ্য গঠন কৰিম, সেইটো হৈ গ'ল। তাৰপিছত কৰিলে যে পলিটিকেলি তেখেতসকলে প্ৰয়োজন বুলি ভাবিলে ৰাজ্য গঠন কৰিলে আৰু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত আজি কৈছে যে তাত মানে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম হৈ আছে, এডমিনিষ্ট্ৰেশ্যনটো ঠিক কৰিব লাগে, তাত উন্নয়ন হোৱা নাই, ভাল উন্নয়ন দিব লাগে। সেইকাৰণে তেখেতসকলে অলৰেডি থকা ৰাজ্যটোকে 2টা ইউনিয়ন টেৰিটৰি কৰি দিলে। মানে তেখেতসকলে যেনেকৈ ইচ্ছা তেনেকুৱাই কৈ আছে। তেনেকৈ যদি কথাটো হয় যে বাকীখিনি যি ৰাজ্যৰ ডিমাণ্ড আছে সেই ৰাজ্যৰ ডিমাণ্ডৰ ইছ্যুজবিলাক গভৰ্ণমেণ্টে এটা পলিচি লৈ এড্ৰেছ কৰিব লাগে। কাৰণ 72 বছৰৰ স্বাধীনতাৰ এতিয়ালৈকে তেনেকুৱা ইছ্যুবিলাক যদি দেশত ৰাখি থাকে আৰু
বহুত প্ৰান্তত যদি নাগৰিকবিলাকে যিটো ফেয়াৰ এডমিনিষ্ট্ৰেশ্যন সেইটো যদি নাপায়, সদায় যদি মানে তাত এটা ডেছপেৰিটি হয়, যিটো ইকুইটি ডেভেলপমেণ্ট বা ইকুইটি এডমিনিষ্ট্ৰেশ্যন যিটো পাব লাগে সেইটো যদি নাপায়, তেনেহ'লে সম উন্নয়ন কেতিয়াও নহ'ব। তো সেইকাৰণে সদায় ডেছপেৰিটিটো গভৰ্ণমেণ্টে ৰাখিব বিচাৰে না আগবঢ়াই লৈ যাব বিচাৰে। সেইকাৰণে আজি আমি কৈছোঁ যে ভাৰত চৰকাৰে এটা পলিচি ডিচিশ্যন ল'ব লাগে আৰু বিদৰ্ভৰ পৰা লাই পেলাই ভাৰতৰ বিভিন্ন প্ৰান্তত য'ত ৰাজ্য বিচৰা ইছ্যু আছে, অতি শীঘ্ৰে ইয়াৰ ওপৰত আলোচনা হ'ব লাগে। আৰু ভাৰত গভৰ্ণমেণ্ট আজি যিটো বিজেপি এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ বনাইছে, সেই বিজেপি গভৰ্ণমেণ্টক আমি কৈছোঁ যে এটা পলিচি ডিচিশ্যন লৈ পেলাই এই সমস্যাবিলাক সমাধান কৰিব লাগে, সেইটোৱে আমি দাবী জনাইছোঁ।